ডিয়াৰ ষ্টুডেণ্ট, পুনৰাই মই স্থানাংক জ্যামিতিৰ পাঠলৈ আহিলোঁ। আগৰ পাঠত 7, 8, 9 এই তিনিওটা অংক আলোচনা কৰা হৈছে। এতিয়া মই 10 নম্বৰটো পুনৰাই সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাবা। গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো চোৱা, x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে x, y বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰত্বত হয়। এইটো একেবাৰে সহজ। আমি শৰ্তটো বুজি ল'ব লাগিব যে x আৰু y ৰ মাজৰ এটা ৰিলেশ্যন উলিয়াব লাগে। অৰ্থাৎ এই বিন্দুটোক যদি আমি p বিন্দু ধৰোঁ, p আৰু এইটোক a আৰু এইটোক b, p বিন্দুটো x, y a আৰু b ৰ পৰা সমদূৰৱৰ্তী। ইয়াৰ পৰা আমি এটা শৰ্ত উলিয়াই ল'ম। সলিউশ্যন: let বিন্দু কেইটা এইটো a বিন্দু 3,6, এইটো v -3,4 আৰু p x, y এতিয়া বিন্দুকেইটা আমি এনেকৈ সজাই ল'ম: x1, y1, x2, y2, x3, y3. x1 = 3, y1 6, x2 -3, y2 4, x3 x, y3 y. এতিয়া শৰ্তটো কি কৈছে চোৱা, p বিন্দুটো a আৰু b ৰ পৰা সমদূৰৱৰ্তী। যিহেতু p বিন্দুটো a আৰু b ৰ পৰা সমদূৰত্বত আছে, a আৰু b বিন্দুৰ পৰা সমদূৰত্বত আছে। therefore আমি ছবিটোত এনেকৈ বুজাব পাৰোঁ। অৰ্থাৎ p বিন্দুটো a আৰু b ৰ পৰা সমদূৰৱৰ্তী, মানে pa = pb, pa = pb। এতিয়া বিন্দুকেইটা আমি সহজভাৱে বুজাবৰ কাৰণে এইটো লিখি লৈছোঁ, ab, এইটো p। এতিয়া a বিন্দু, b বিন্দু, p বিন্দুকেইটা যদি এনেকৈ হয়, এতিয়া আমি ফৰ্মুলাটো এনেকৈ গঠন কৰিম: pa মানে a আৰু p এই দুটাৰ পৰা আমি এনেকৈ ফৰ্মুলাটো গঠন কৰিম: x3 - x1 হোল স্কোৱাৰ, y3 - y1 হোল স্কোৱাৰ, মানে দূৰত্বৰ ফৰ্মুলাটো ইউজ কৰিম। pa x3 - x1 হোল স্কোৱাৰ, x3 - x1 হোল স্কোৱাৰ প্লাছ y3 - y1 হোল স্কোৱাৰ, y3 - y1 হোল স্কোৱাৰ = pb। এতিয়া pb এই দুটা বিন্দুৰ পৰা আমি ফৰ্মুলাটো সজাই ল'ম: x3 - x2 হোল স্কোৱাৰ প্লাছ y3 - y2 হোল স্কোৱাৰ। এতিয়া √, ইয়াতে ভেলুকেইটা আমি বহুৱাই লৈছোঁ: x3 - x1, x3 - x1, x3 মানে x - x1 3 হোল স্কোৱাৰ প্লাছ y3 মানে y - y1 6 হোল স্কোৱাৰ = একেদৰে ইয়াতে ফৰ্মুলাকেইটা বহুৱা হৈছে: x3 - x2, x3 মানে x মাইনাছ, তাৰপিছত
x2 ভ্যালু -3 গতিকে মাইনাসে মাইনাসে প্লাস আমি লিখিছোঁ অর্থাৎ +3 হোল স্কয়ার প্লাস y3 minus y2 y3 মানে y minus y2 মানে 4 হোল স্কয়ার মানে ইয়াতে দেখুৱা ধৰণে আমি মানকেইটা বহাই লৈছোঁ এতিয়া দুয়োফালে যেটো ৰুট আছে এতিয়া আমি ৰুটটো নাইকিয়া কৰিম এতিয়া ৰুটটো নাইকিয়া কৰাৰ কাৰণে আমি দুয়োফালে বৰ্গ কৰি দিম বৰ্গ কৰি পেলাই ইয়াতে ফৰ্মুলা আমি প্ৰয়োগ কৰিম অৰ্থাৎ a - b হোল স্কয়াৰ ফৰ্মুলা এইটো a - b হোল স্কয়াৰ ফৰ্মুলা এইটো তাত মানে টোটাল এটা দুটা তিনিটা চাৰিটাত আমি a - b হোল স্কয়াৰ ফৰ্মুলা প্ৰয়োগ কৰিম a minus b whole square অর্থাৎ a square minus formula 2 a মানে x b মানে 3 plus b square 3 square plus একেদৰে এইটোত a minus b whole square ইয়াতে আমি a minus b whole square একদম সহজ এই ফৰ্মুলাটোত বিশ্লেষণ কৰিম অৰ্থাৎ a square minus formula 2 a মানে y b 6 plus b square 6 square এতিয়া a plus b whole square y square a square plus formula 2 a x b 3 plus b square মানে 3 square আকৌ এইটোত a square minus formula 2 a মানে y b মানে 4 plus b square মানে 4 square ইয়াতে বৰ্গ কৰা হৈছে গতিকে লিখি লৈছোঁ যে বৰ্গ কৰি এতিয়া আমি চাম বাওঁফালে আৰু সোঁফালে যদি কোনোবা পথ মিল থাকে আমি সেইকেইটা কাটি দিব পাৰিম যেনেকৈ ইয়াতে x square into x square sorry into x square x square আৰু x square কটা হৈছে y square সোঁফালে y square আৰু বাওঁফালে y square 3 square কটা হৈছে সোঁফালে y square আৰু বাওঁফালে y square কাটি দিয়া হৈছে বাকি কি থাকে আমি লিখিছোঁ -2 3 পূৰণ কৰিলে 6 6x minus 2 second 12 অর্থাৎ 12y plus 6 square 36 is equal to 2 into 3 6x minus ইয়াতে 2 into 4 পূৰণ কৰিলে 8 পাম অর্থাৎ 8y ইপিনে 4 square মানে 16 এতিয়া আমি এইটো আদৰ্শ ৰূপত সজাই ল'ম মানে চলকযুক্ত পথকেইটা বাওঁফালে আনিম আৰু যিকেইটা ধ্ৰুৱক বা সংখ্যা আছে সেইকেইটা আমি সোঁফালে লৈ যাম ইয়াতে দেখা গৈছে -6x -12y plus 36 বাওঁফালে আনিলে 6x to -6x হৈ যাব আৰু এইটো বাওঁফালে আনিলে plus 8y plus 16 বাওঁফালে আনিলে -16 is equal to 0 এতিয়া আমি চলক বা সদৃশ পথকেইটা যোগ বিয়োগ কৰিম ইয়াতে 6x মাইনাসৰ আৰু ইয়াতে মাইনাসৰ 6x মানে মাইনাসৰ 6x আৰু মাইনাসৰ 6x মানে মাইনাসৰ 12x হ'ব ইয়াতে y কেতিয়া y 12টা y আৰু ইয়াতে 8টা y অৰ্থাৎ 12টা y পৰা 8টা y যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে মাইনাসৰ থাকিব 4y প্লাসৰ 36 আৰু মাইনাসৰ 16 ইয়াৰ পৰা যদি আমি মাইনাস কৰি দিওঁ তেতিয়াহ'লে প্লাসৰ থাকিব কাৰণ প্লাসৰ বেছি 20 is equal to 0 এতিয়া আমি ইয়াত দেখা গৈছে যে প্ৰতিটো পদৰ লগত মানে যুগ্ম সংখ্যা আছে তাৰ মানে ইয়াতে আমি এটা কমন বা যিকোনো এটা মানে লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰিম লঘিষ্ঠ আকাৰলৈ নিলে এইটো -4 এৰে গোটেইকেইটা পদক আমি হৰণ কৰি দিব পাৰিম তো -4 এ হৰণ কৰিলে ইয়াতে 4 12 মাজত 3 বাৰ অৰ্থাৎ 3x -4 এৰে কিন্তু হৰণ কৰি আছোঁ গতিকে মাইনাছে মাইনাছে প্লাস 3x হৈ যাব আৰু এইটো প্লাস y থাকিব যেহেতু আমি 4 এৰে হৰণ কৰিছোঁ আৰু ইয়াতে মাইনাসটো প্লাস হ'ব অৰ্থাৎ 20ৰ মাজত 5 বাৰ ইজ ইকুৱেল টু 0 ইয়াতে আমি লিখি দিব লাগিব যে 4 এৰে -4 এৰে হৰণ কৰা হৈছে এটি হৈছে x আৰু y ৰ মাজত সম্পৰ্ক ছাত্ৰসকল ইয়াতে চাই লোৱা মানে এটা মিষ্টেক হৈছিলে মানে -4 এ যেতিয়া হৰণ কৰা হৈছিলে এতিয়া ইয়াতে 12ৰ মাজত 3 বাৰ প্লাসৰ 3 আৰু ইয়াতে মাইনাছে মাইনাছে প্লাস হৈ যায় y আৰু এটো মানে 36ৰ পৰা 16 যেতিয়া আমি বিয়োগ কৰিম তেতিয়া প্লাসৰ 20 থাকে আৰু -4 এ হৰণ কৰাৰ পিছত এটো মাইনাসৰ 5 থাকে অৰ্থাৎ আমাৰ x আৰু y ৰ মাজত যেটো ৰিলেচন এটোই অৰ্থাৎ 3x + y - 5 = 0 এটো আমাৰ x আৰু y ৰ মাজত সম্পৰ্ক ডিয়াৰ ষ্টুডেন্ট পুনৰাই স্থানাঙ্ক জ্যামিতিৰ উদাহৰণ 5 নম্বৰটো অতি দৰকাৰী এই 5 নম্বৰটো পৰীক্ষাৰ কাৰণে
99% ইম্পৰ্টেণ্ট, গতিকে তোমালোকে এইটো চাই ল'বা। y অক্ষৰ ওপৰত থকা এটা বিন্দু উলিওৱা যিটো a 6,-5 আৰু b -4,3 পৰা সমদূৰত্বত আছে। অৰ্থাৎ এই উদাহৰণটো কৰাই দিবলৈ এতিয়া মই চেষ্টা কৰি আছোঁ, তোমালোকে ভিডিঅ'টো চাই যোৱা। y অক্ষৰ ওপৰত এটা বিন্দু উলিয়াব লাগে। y অক্ষৰ ওপৰত এইটো অনুশীলনীৰ 6 নম্বৰ যিটো অংক সেইটোৰ লগত মিল আছে। এইটো x অক্ষৰ ওপৰত আৰু এইটো হৈছে y অক্ষৰ ওপৰত। গতিকে অংকটো প্ৰায় চিমিলাৰ, আমি কৰাই আছোঁ, চাই লোৱা। সলিউশ্যন আমি জানো y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক, y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক 0,y। y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক 0,y। এতেকে বিন্দুকেইটা ইয়াতে লিখি ল'ম। গোটেইকেইটা যিকেইটা বিন্দু আছে বিন্দুকেইটা ইয়াতে চোৱা, a 6,5 আৰু b -4,3 আৰু যিটো এতিয়া এইমাত্ৰ লিখিলোঁ সেইটো আমি p বুলি ধৰিম, p 0,y। নেক্সট ইয়াত এইটো x1 y1 x2 y2 x3 y3, তাৰমানে x1 = 6 y1 = 5। মই অলপ স্পীডত কৰাই দি আছোঁ কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যায়, গতিকে তোমালোকে অলপ ধৈৰ্য সহকাৰে চাই লোৱা। x2 = -4 y2 = 3, এইটো x3 এইটো y3, x3 = 0 y3 = y। এতিয়া চৰ্তটো হৈছে যিটো y ইয়াতে যিটো বিন্দু আমি লিখিছোঁ 0,y অৰ্থাৎ p বিন্দু, এই p বিন্দুটো a আৰু bৰ পৰা সম দূৰত্বত আছে। যিহেতু p বিন্দুটো a আৰু bৰ পৰা সমদূৰত্বত আছে। দিয়াৰ ফৰ আমি ছবিত যদি বুজাওঁ, এইটো হৈছে p, এইটো a, এইটো b, মানে pa আৰু pb সমান হ'ব, অৰ্থাৎ pa = pb। এতিয়া আমি এই বিন্দুকেইটা নামাকৰণ কৰিম a b আৰু এইটো হৈছে p, গোটো মনত ৰখাৰ কাৰণে। এতিয়া pa অৰ্থাৎ এই ফাৰ্ষ্টৰ a আৰু লাষ্টৰ p, অৰ্থাৎ এই দুটাৰ পৰা আমি ফৰ্মুলাটো গঠন কৰি ল'ম। x3 অৰ্থাৎ x3 - x1 whole square y3 - y1 whole square, x3 - x1 whole square plus y3 - y1 whole square = এতিয়া pbৰ ফৰ্মুলাটো হ'ব, অৰ্থাৎ b বিন্দু আৰু p বিন্দু এই দুটাৰ পৰা x3 - x2 whole square y3 - y2 whole square, x3 - x2 whole square প্লাছ ইয়াতে হ'ব y3 - y2 whole square। আগৰ ক্লাছকেইটাতো নিশ্চয় তোমালোকে বুজিছা যে ফৰ্মুলাকেইটা কেনেকৈ গঠন কৰিব লাগে। এতিয়া আকৌ দুয়োফালে আমাৰ ৰুট অভাৰ আছে, ৰুট অভাৰটো নাইকিয়া কৰিম, টেকিং স্কুৱেৰ ইন বুথ ছাইড, দুয়োফালে আমি বৰ্গ কৰি পেলাই। এতিয়া আমি দুয়োফালে যদি বৰ্গ কৰোঁ আমাৰ ৰুট অভাৰটো নাইকিয়া হৈ যাব আৰু ইয়াৰ পৰা আমি মানকেইটা ইয়াতে বহুৱাই দিম। x3 0 অৰ্থাৎ 0 মাইনাছ ইয়াতে x1 আছে, x1 6 whole square প্লাছ y3 y মাইনাছ ইয়াতে y1 5 whole square = x3 0 মাইনাছ x2 ইয়াতে আছে -4, মানে মাইনাছ। এটা কথা ইয়াতে লক্ষ্য কৰা যে মাইনাছ আৰু মাইনাছ এইটো পূৰণ কৰাৰ পিছত প্লাছ হৈ যায় 4 whole square প্লাছ y3 ইয়াতে y3 y মাইনাছ y2 whole square, ইয়াতে আমি লিখিম বৰ্গ কৰিব লাগে, অৰ্থাৎ বৰ্গ কৰি। এতিয়া এইটো 0 - 6 মানে -6 স্কুৱেৰ, -6 স্কুৱেৰ মানে 36
প্লাছ এইটো এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মত আমি লিখিব পাৰিম এ মাইনাছ বি অৰ্থাৎ এ স্কুৱেৰ মাইনাছ ফৰ্মুলা 2 এ মানে ৱাই বি মানে 5 প্লাছ বি স্কুৱেৰ মানে 5 স্কুৱেৰ অৰ্থাৎ এ স্কুৱেৰ মাইনাছ 2 এ বি প্লাছ বি স্কুৱেৰ ঠিক একেদৰে এইটোতো আমি এ মাইনাছ বি হোল স্কুৱেৰ ইয়াতে আমি বিশ্লেষণ কৰিম আৰু 4 0 প্লাছ 4 অৰ্থাৎ 4 স্কুৱেৰ মানে 16 প্লাছ এইটো ফৰ্মুলাত যদি আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে এ স্কুৱেৰ মাইনাছ ফৰ্মুলা 2 এ মানে ৱাই বি 3 প্লাছ বি স্কুৱেৰ মানে 3 স্কুৱেৰ এতিয়া আমি চাম বাওঁফালে আৰু সোঁফালে যদি কিছুমান পদ মিল থাকে সেইকেইটা আমি কাটি দিম যিহেতু ৱাই স্কুৱেৰ প্লাছ চিন মিলি গৈছে বাওঁফালে সোঁফালে আমি কাটি দিছোঁ আৰু ইয়াতে আৰু নাই মিল গতিকে আমি এতিয়া লিখিম 36 ইয়াতে মাইনাছ ইয়াতে প্লাছ থাকে 5 স্কুৱেৰ মানে 25 ইজ ইকুৱেল টু ইয়াতে 16 মাইনাছ 2 ইনটু 3 অৰ্থাৎ 6y প্লাছ 3 স্কুৱেৰ মানে 9 এতিয়া আমি কি কৰিম ৱাই পদটো বাওঁফালে আনিম আৰু গোটেইকেইটা সংখ্যা ইয়াতে ইয়াতে এটা থাকি গ'ল 36 ইয়াতে থাকি গ'ল 2 ইনটু 5 অৰ্থাৎ 10y এটা থাকি গ'ল মাইনাছ 10y এটা থাকি গ'ল মাইনাছ 10y এতিয়া আমি ৱাই পদকেইটা চব বাওঁফালে লৈ আহিম মাইনাছ 10y 6yটো মাইনাছ আছে এইটো যদি আমি বাওঁফালে লৈ আহোঁ অৰ্থাৎ চিনৰ পৰিৱৰ্তন হ'ব মাইনাছটো প্লাছ 6y হৈ যাব 6y হৈ যাব আৰু ইয়াতে ইকুৱেল চিন দিম দি পেলাই 16 আৰু 9 যোগ কৰিলে 25 হয় প্লাছত 25 আৰু ইপিনে 25 আৰু 36 এই দুটা যোগ কৰিলে আমাৰ হৈ গৈ 25 36 61 11 661 এইটো বাওঁফালে আনিলে মাইনাছৰ হৈ যাব 61 এতিয়া মাইনাছ 10y প্লাছ মাইনাছ 10y ইয়াতে 10টা মাইনাছ 10টা ৱাইৰ পৰা 6টা ৱাই যদি আমি বাদ দি দিওঁ মাইনাছত থাকিব 4y মাইনাছ 4y ইজ ইকুৱেল টু আৰু ইয়াতে 61 যিটো মাইনাছৰ পৰা 25 আমি মাইনাছ কৰি দিলে ইয়াতে 61ৰ পৰা 25 মাইনাছ কৰিলে 11 6 ইয়াতে 5 3 ইয়াতে 36 মানে আমাৰ মাইনাছত 36 আহে আৰু মাইনাছ ইয়াতে কটা যাব আৰু ৱাইটো যদি আমি ইয়াতে ৰাখি দিওঁ তেতিয়াহ'লে তলত 4 আৰু ওপৰত 36 মাইনাছ কাটি দিয়া হৈছে অৰ্থাৎ 4 36ৰ মাজত হৰণ 9 বাৰ যায় y ইজ ইকুৱেল টু 9 তাৰমানে আমাৰ ৱাইৰ মানটো পাই গৈছোঁ গতিকে আমাৰ এনচাৰটো ইতিমধ্যে হৈ গ'ল ৱাইৰ মান 9 এতেকে ৱাই অক্ষৰ ওপৰত যিটো আমি লিখিছিলোঁ যে ৱাই অক্ষৰ ওপৰত থকা বিন্দুটো 0, y লিখিছিলোঁ এতিয়া আমি বহুৱাই দিম 0, y মানে 9 এইটো হ'ল আমাৰ উলিয়াবলগীয়া সমাধান এইটো হৈছে আমাৰ উলিয়াবলগীয়া সমাধান গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিল আৰু মোৰ চেনেলটো এমৰান হুছেইন অনলাইন টিচিং নামৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যাতে মই ডেইলি 2-3টামান ভিডিঅ' বনাই ইউটিউবত দি থাকিম গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি থাকিবা যাতে আৰু বেল আইকনত ক্লিক কৰিবা যাতে নতুন ভিডিঅ'কেইটা পাই থাকা ধন্যবাদ